হে এভৰিৱান দিয়া এছামিজ ৰেচিপি চেনেলটোলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি মই বন্ধাকবিৰ লগত মাছৰ মূৰৰ মুড়ি ঘাণ্টৰ ৰেচিপি এটা লৈ আহিছোঁ। এইটো অকণমান বেলেগ ধৰণে বনাইছোঁ। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। আশা কৰোঁ সকলোৱে ভালে পাব। এতিয়া আহকচোন ৰেচিপিটোলৈ আগবাঢ়োঁ। তাৰ কাৰণে মই লৈছোঁ এফাল বন্ধাকবি এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ আৰু দুটা আলু লৈছিলোঁ মই, মিডিয়াম চাইজৰ আছিল। সেই আলু দুটা অকণমান ডাঙৰকৈ কাটিছোঁ আৰু লগতে লৈছোঁ মই এটা বিলাহী। এই দুটা আপোনালোকৰ মাছৰ মাথা হয়, এই দুটা ৰূপচন্দা মাছৰ মাথা হয়। আপোনালোকে যিকোনো ডাঙৰ মাছৰ মূৰ ল'ব পাৰে। আৰু লগতে লৈছোঁ এটা পিঁয়াজ, তিনিটা কেঁচা জলকীয়া, এডোখৰ আদা আৰু নহৰু লৈছোঁ মই 6-7 ফুটা। এতিয়া বাকী দিয়া ইনগ্ৰিডিয়েণ্টছখিনি মই ভিডিঅ'টোৰ লগত একেলগে দেখাই গৈ আছোঁ, আপোনালোকে চাই যাব। এতিয়া মই মাছৰ মূৰ দুটাত হাফ টিস্পুন হালধিৰ গুড়ি আৰু হাফ টিস্পুনতকৈ অকণমান কম হ'ব নিমখ এনেদৰে দি মাছৰ মূৰকেইটা ভালকৈ নিমখ আৰু হালধিত এনেদৰে মেৰিনেশ্যন কৰি ল'ম। আপোনালোকেও এনেদৰে নিমখ আৰু হালধি সানি মাছৰ মূৰ দুটা ধুনীয়াকৈ সানি ল'ব। এতিয়া মই মাছৰ মূৰ দুটা নিমখ আৰু হালধিৰ সৈতে সানা হৈ গৈছে। এইখিনি মই এইকেইটা মাছৰ মূৰ দুটা মই ফ্ৰাই কৰিম। কেৰাহী এখন গৰম কৰি তাতে মই মিঠাতেল অলপমান দি দিছোঁ আৰু তেলখিনি মই খুব ভালদৰে গৰম হ'ব দিম মাছৰ মূৰ দুটা ভাজিবৰ কাৰণে। মোৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। ইয়াতে মই মাছৰ মূৰ দুপিচ এনেদৰে দি দিছোঁ। মাছৰ মূৰ দুপিচ মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম ৰঙা পৰাকৈ। দুই চাইডেদি মই ৰঙা পৰাকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মই মাছৰ মূৰ দুপিচ এনেদৰে এবাৰ ওলটাই দিছোঁ। এক চাইডেদি ভজা হৈ গৈছে, দেখিছেনে ধুনীয়াকৈ ৰঙা পৰিছে। এতিয়া মই ইটো চাইডেদিও এনেদৰে ৰঙা পৰাকৈ ভাজি ল'ম। এতিয়া মই মাছ দুপিচ ফ্ৰাই কৰা হৈ গৈছে। মই মাছ দুপিচ ধুনীয়াকৈ এনেদৰে উঠাই লৈছোঁ। আদা নহৰু লৈছিলোঁ মই এনেদৰে খুন্দনাত খুন্দি লৈছোঁ। আপোনালোকে যদি বিচাৰে পেষ্ট কৰি ল'ব পাৰে। মাছ ভজা কেৰাহীটোতে অকণমান তেল দি দিছোঁ। তেলখিনি মই অকণমান আকৌ গৰম হ'ব দিম। আৰু লগতে দিছোঁ পাঁচফোৰণ অকণমান আৰু দিছোঁ যিখিনি পিঁয়াজটো আছিল, পিঁয়াজ আৰু জলকীয়াকেইটা মই এনেদৰে কাটি লৈছিলোঁ সেইখিনি দি দিছোঁ তেলতে। এইখিনি মই এতিয়া অকণমান ভাজি ল'ম। আৰু দিছোঁ খুন্দনাত যিখিনি মই আদা নহৰু খুন্দি লৈছিলোঁ সেইখিনিও একেলগে দি দিছোঁ। এতিয়া মই এইখিনি 1 মিনিটমান সময় এনেদৰে ভাজি ল'ম। আদা নহৰু অকণমান কেঁচা গোন্ধটো যোৱালৈকে 1 মিনিটমান সময় ভাজি ল'লোঁ। দেখিছেনে অকণমান ৰঙা পৰি গৈছে। এতিয়া মই কাটি থৈ দিয়া বন্ধাকবি ফাল আৰু আলুখিনি দি দিছোঁ এনেদৰে দি এতিয়া মই এবাৰ লৰাই দিম। মই বন্ধাকবিখিনি এবাৰমান এনেদৰে লৰাই দিলোঁ। এতিয়া মই ইয়াতে হালধিৰ গুড়ি হাফ টিস্পুন হালধিৰ গুড়ি দি দিছোঁ আৰু লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু মছলাটো দিছোঁ মই এইটো মিট মছলা হয়, হাফ টিস্পুনমান হ'ব আৰু হাফ টিস্পুনতকৈ কম জিৰা আৰু ধনিয়াৰ গুড়ি হ'ব, সেইখিনি দি দিছোঁ। দি এতিয়া মই মছলাখিনিৰ সৈতে ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ আৰু বন্ধাকবিখিনি মই অকণমান চফ্ট হোৱালৈকে এনেদৰে ভাজি দিছোঁ। বন্ধাকবিখিনি যেতিয়া পানী এৰিব ধৰিব তেতিয়া বাকীখিনি বস্তু মই ইয়াতে একেলগে এড কৰিম। এতিয়া বন্ধাকবিখিনি মই প্ৰায় 1 মিনিটমান সময় চফ্ট হ'ব ৰাখি দিম। লগাই প্ৰায় 1 মিনিটমান সময় এনেদৰে ভাজি ল'ম। এতিয়া মই বন্ধাকবিখিনি এবাৰমান খাই লৈছোঁ। অকণমান বন্ধাকবিখিনি চফ্ট হৈ গৈছে। এতিয়া মই ইয়াতে কাটি থৈ দিয়া বিলাহীটো দি দিছোঁ। বন্ধাকবি আৰু বিলাহীখিনি মই আৰু 1 মিনিটমান এনেদৰে ভাজি আৰু অকণমান বিলাহীটোৰ সৈতে চফ্ট কৰি ল'ম।
ঢাকনখন লগাই দিছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি ৰাখিব। এতিয়া মই এইখিনি এবাৰ লৰাই দিছোঁ আৰু লগতে মই মাছৰ মূৰকেইটা ইয়াতে দি দিছোঁ। দি এইখিনি আৰু মাছৰ মূৰকেইটা এবাৰমান পাৰিলে ভাঙি দিম। ভাঙি দি এইখিনি মই গেছৰ ফ্লেমটো ল' আছে আৰু 1 মিনিটমান সময় এনেদৰে ভাজি ল'ম। এতিয়া মই এইখিনি এবাৰ চাই লৈছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ। বন্ধাকবিখিনি আৰু বিলাহীখিনি অলপ অলপ চফ্ট হৈ গৈছে আৰু মাছৰ মূৰকেইটা মই অকণমান এনেদৰে ভাঙি দিছিলোঁ। আপোনালোকে এনেদৰে অলপমান ভাঙি দিব। ইয়াতে এতিয়া মই এড কৰিম অকণমান গৰম পানী, যাতে বন্ধাকবিৰ সৈতে সিজি যায়। এইখিনি 1 গিলাচতকৈ কম হ'ব গৰম পানী মই এনেদৰে দি দিছোঁ। গেছৰ ফ্লেমটো আপোনালোকে এতিয়া মিডিয়ামত কৰি দিব। কৰি দি এইখিনি মই প্ৰায় 2-3 মিনিটমান এনেদৰে পানীখিনি শুকোৱালৈকে বনাই ল'ম আৰু মাজে মাজে এবাৰ দুবাৰ এনেদৰে লৰাই দিম। এতিয়া মই এইখিনি এবাৰ চেক কৰি চাই লৈছোঁ। এতিয়া ইয়াতে পানী আছে অকণমান আৰু আলুখিনি আৰু বিলাহীখিনিও সিজিছে। এনেদৰে অকণমান আলুখিনি ভাগি দিম। এতিয়া এইখিনি মই কমপ্লিট শুকোৱালৈকে এনেদৰে আৰু এবাৰ ঢাকনখন লগাই বনাই ল'ম। ঢাকনখন খুলি এবাৰ চাই লৈছোঁ। পানীখিনি ধুনীয়াকৈ শুকাই গৈছে। আপোনালোকে এবাৰ দুবাৰ মাজে মাজে লৰাই থাকিব। ময়ো এবাৰমান লৰাই দিছিলোঁ। এতিয়া ইয়াতে মই ধনিয়া পাত অলপমান আছিল এনেদৰে কাটি ল'লোঁ, সেইখিনিও দি দিছোঁ। এই ভাজিখন আপোনাৰ বন্ধাকবিৰ লগত মাছৰ মূৰৰ বিৰাট টেষ্টি হয়। এনেদৰে বনাই কেনে খালে অকণমান দালি ভাতৰ লগত এনেদৰে বনাই কেনে আপোনালোকে খাব পাৰে। বিৰাট টেষ্টি ৰেচিপি হয়। আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাব আৰু মোক কমেণ্ট কৰি নিশ্চয় জনাব। এতিয়া বন্ধাকবি মাছৰ মূৰৰ লগত মুড়ি ঘণ্ট ৰেচিপিটো ৰেডি হৈ গ'ল। এই দেখিছেনে মোৰ বন্ধাকবিৰ লগত মাছৰ মূৰৰ মুড়ি ঘণ্ট ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাই চাব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।